হে বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই আজি গৈছো ঈদ মানে ঈদৰ কাপোৰ কিনিবলৈ সো আপোনালোকে ভিডিওটো চাই থাকিব মানে বহুত বেছি ৰ'দ দি আছে এইকেইদিন কি হৈছে ৰাতিলি বৰষুণ আৰু দিনত মস্ত ৰ'দ সো একেবাৰে দোকানত লগ পাইছো তেন্তে বেছি দেৰি নকৰি আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰো হাই হেল্ল নমস্কাৰ এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো পানী চাওক নাই পানী নাছিল ইয়াতে বৰষুণৰ পানী পুৰা বজা হৈ গ'ল ইয়া ফাইনেলি কাপোৰৰ দোকান আহি পালো ভিতৰত বহুত মানুহ আছে তো ভিতৰত আপোনালোকক দেখুৱাব নোৱাৰিম ফাইনেলি ঘৰ আহি পাই গ'লো সো আপোনালোকক ঈদৰ দিনা দেখুৱাম কি কি কাপোৰ আনিলো এয়া মোৰ লগত আছে মোৰ ভাগিন ই বোলে কিবা এটা বস্তু বনাইছে মোৰ লগত বোলে ভিডিও বনাব খালি ভিডিও বনায় কৈ থাকে মই বোলে বনাই নেদাও সো আজি কিবা এটা বস্তু দেখাব ই কিবা বনাইছে কি বনাইছে লাইট সোলাৰ ই সোলাৰৰ কিবা লাইট জ্বলা এনেকৈ সিস্টেম এটা কৰি আপোনালোকে ভিডিওটো চাই থাকক সো আপোনালোকে চাই থাকিব ইমানে এইবিলাক কিবা বনাইছে এখন হৈছে সোলাৰ স্কুলত ভগাই দিছিল মানে এটা সময়ত লাইট হে লাইট গিলা বয়া হৈ গৈছে না সো সোলাৰ খানি ৰাখি থৈ দিছে হয় না এখন ৰ'দত থৈ আহিব এখন বঢ়িয়াকে এই ৰ'দত থৈ দিলে এতিয়া তাৰ পুৰা দীঘল কৰি দিছে জন্দি দি এইটো কেনেকুৱাকে সোমাই দিছে চাও এটি মানে কিবা পিন বনাই লৈছে ইয়াতে জন দিছে এ চাওক খুলিব পাৰি ইয়াতে এইটো কিবা পিন কৰ পৰা আনিছে এইটো লাইজাৰৰ পৰা কোনোবা শিকাইছিল নেকি তোমাক নাই নিজে এইটো খুৱাই দিয়াচোন ফাইনেলি লাইট জ্বলি গ'ল এয়া লাইট ফাইনেলি লাইট জ্বলাই দিলে ই সোলাৰেদি তেনো লাইট জ্বলে আমি গম পাও হলেও ই মানে বেলেগ বেলেগ বস্তু আনি কেনে মানে জোন কৰি কেনে এই লাইট জ্বলা এটা ব্যৱস্থা কৰিছে যি কি নহওক সৰু চলি বহুতখিনি মানে চেষ্টা কৰিছে ভাবি চালি এটা বহুত ডাঙৰ কামে কৰিবলৈ গৈছে মানে কামটোত সাকসেস হৈছে সো আজিৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঈদৰ পাছত আপোনালোকক ধুনীয়া ধুনীয়া ব্লগ দিম সো আপোনালোকে চাই থাকিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব সো আপোনালোকে ভিডিওটো চাই অলপ হ'লেও ভাল পাব বুলি আশা কৰিলো